দাম বাঁধাকপি 2 টাকা 3 টাকা 2 টাকা 3 টাকা বাকি সবজি গাজর 20 টাকা নাজানো মই কিয় কাৰণ দামটো কমিলে মই বাঁধাকপি লৈ আহিছোঁ 10 পেটি লৈছিলোঁ 10 পেটি লৈছিলোঁ আগতে 12 টাকা 10 টাকা আছিল এনেকুৱা আছিল হঠাৎ দাম কমি গ'লে আৰু দামটো কমিলে ইলেকশ্যন আহিল নহয় ইলেকশ্যনৰ কাৰণে দামটো কমি গ'লে একেবাৰে কমি গৈছে মই কামাৰপাৰাৰ পৰা আহিছোঁ মই 1 বিঘামান কৰিছোঁ 1 বিঘামান বন্ধাকবি কৰিছোঁ বাকী পাচলি আপোনাৰ নেৰচা 40 টকা ভেন্দি 20 টকা টমাটো 10 টকা এনেকুৱা চলি আছে চবৰ দাম কমিছে কৃষকৰ বহুত হাহাকাৰ লাগিছে এতিয়া মই 1 বিঘা মাটি গাড়িছিলোঁ কবি গাড়িছিলোঁ বন্ধাকবি গাড়িছিলোঁ সব পইচি গৈছে আৰু খৰচ মেক্সিমাম 40-50 হৈছে আৰু নাই ক'ত 2 টাকা কেজি বিক্ৰী কৰিব লাগে ক'ত দিব আমাৰ ইয়াত চাওক এতিয়া 3 টকা 4 টকা কিলো কিনি আছে ইয়াতে দালালৰ পৰা লৈ আপুনি মহানগৰীত চাই থাকক তাত যাই মানে 80 টকা 100 টকা কেজি কিনিব লাগে কবিটো আমি কৃষকবিলাকে 1 বিঘাত মাটি বন্ধাকবিটো কৰিবলৈ হ'লে 50-60 মিনিমাম 50-60 তাৰ ওপৰতো যায় আৰু দিনতো এই যে সাৰ ঔষধ এইবিলাকতো দিবই লাগে কাৰণ আমাৰ ইয়াৰ পৰা দালালৰ তাৰমানে হাতৰ পৰা গৈ পিনে তাৰমানে 100 টকা তাত বিক্ৰী কৰি আছে আমাৰ ইয়াতে কম দাম দি আছে সিহঁতে কম দাম বেছি দামত বিক্ৰী কৰি আছে 100 টকাৰ ওপৰত বেছি কৰি 80 টকা বেছি বিক্ৰী কৰি আছে মই ভেন্দি লৈ আহিছোঁ মই কালি 15 টকাকৈ বিক্ৰী কৰিছোঁ 15 টকাকৈ বিক্ৰী কৰিছোঁ আমি তাত বাহিৰত কিনিব গ'লে তাত 40 টকা 30 টকা 40 টকা এনেকৈ কিনিব লাগে আমাৰ ইয়াতে 12 টকা 10 টকা 15 টকা কিনি আছে আমি 2 বিঘা খৰচ বহুত হৈছে আমাৰ এবিঘাত মেক্সিমাম ধৰিবলৈ হ'লে আমি কি উচিত মূল্য পোৱা নাই উচিত মূল্য কেনেকৈ পাম আমি ইমান টকা খৰচ কৰি খেতি কৰি আছোঁ কিন্তু আমি এই দামটো ইয়াত পোৱা নাই কিন্তু বাহিৰত যেতিয়া দালাললৈ লৈ যা সিহঁতে পূৰা মাৰি আছে আৰু পূৰা পইচা সিহঁতে লুটি আছে আমাৰ কৃষকবিলাক এনেই কষ্ট কৰি আছে আৰু গুৱাহাটী মহানগৰ যোৱাৰ লগে লগে বেছি দামত কিনি খাই আছে কিন্তু আমাৰ ইয়াতে কম দাম দি আছে কম দাম দি আছে কৃষকে উচিত মূল্য পোৱা নাই চৰকাৰক আমি এইটোৱে আহ্বান জনাওঁ যে আমাৰ কৃষকক চাব লাগে কৃষকক কিবা সহায় কৰিব লাগে আৰু এই যে দালালৰ প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে আজি আমি বিলাহীৰ পৰা আৰম্ভ কৰি বিলাহী আজি 17 টকা 18 টকা ভাল বিলাহীবিলাক তাৰপিছত ভেন্দি আছে 17 টকা 18 টকা কেৰেলা 26 টকা 27 টকা তাৰ বন্ধাকবি 10 টকা 11 টকা তাৰপিছত বিট 20 টকা 21 টকা গুৱাহাটীত বিক্ৰী দাম হোৱাটো স্বাভাৱিক এইটো নৰ্মেলি হৈ থাকিব কাৰণ ইয়াৰ পৰা গাড়ী ভাড়া আছে লেবাৰ আছে বেপাৰী এজনৰ হাজিৰা আছে মাজত পুলিচ বাবু আছে এইবিলাক খৰচা হয়ে গতিকে গুৱাহাটীত দাম বাঢ়িব এইটো গুৱাহাটীত বাঢ়িব দালাল চক্ৰ মানে কি ইয়াত খৰচাটো এটা আছেই গাড়ী ভাড়া আছে তাৰপিছত বাটত পুলিচকো পইচা দিব লাগে মালত